মাজবাট আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা সাহিত্য সভা, ৰাভা মহিলা পৰিষদ, ৰাভা জাতীয় পৰিষদকে আদি কৰি এই মাজবাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগত আজি যি প্ৰয়াত SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু, এই ৰহস্যজনক মৃত্যুৰ প্ৰতিবাদত আমি আজি ইয়াত বৃহৎ ৰেলী কাৰ্যসূচী লৈছোঁ। গতিকে ইয়াত আজি জোনমণি ৰাভাই ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা প্ৰায় 23-24 দিন উকলি গ'ল। তো 23-24 দিন উকলি যোৱাৰ পিছতো যিহেতু অসমৰ গৃহ বিভাগ তথা অসম চৰকাৰখনে বা পুলিচ প্ৰশাসনে জোনমণি ৰাভাৰ যি ৰহস্যজনক মৃত্যু, এই ৰহস্যজনক মৃত্যুৰ তদন্ত সঠিকভাৱে আগবঢ়োৱা নাই আৰু জোনমণি ৰাভাৰ পৰিয়ালক যেনেধৰণে ন্যায় দিব লাগিছিল তেনেধৰণে ন্যায় দিয়া নাই। ইয়াত সম্পূৰ্ণ গৃহ বিভাগ ব্যৰ্থ হৈছে। গতিকে আমি ইয়াত নিশ্চয় বিভিন্ন সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গম পাই আহিছোঁ। ইতিমধ্যে জোনমণি ৰাভাৰ মাতৃৰ ভাষ্যৰ পৰা আমি অৱগত হৈছোঁ, জ্ঞাত হৈছোঁ। ইতিমধ্যে জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছে নগাঁৱৰ SP লীনা দলে, নগাঁৱৰ DSP ৰুণা নিয়োগকে আদি কৰি সেই নগাঁও সদৰ থানাৰ OC ইয়াত নিশ্চয় জড়িত আছে বুলি পেলাই এটা সন্দেহ প্ৰকাশ কৰিছে। তো আমাৰো ইয়াত নিশ্চয় সন্দেহ থাকিব পাৰে বুলি পেলাই আমাৰ এটা বৃহৎ সন্দেহ হৈছে। গতিকে আমি অসম চৰকাৰ তথা গৃহ বিভাগক আমি ক'ব খুজিছোঁ, এই ঘটনাৰ লগত যোনেই জড়িত হৈ নাথাকক তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়িব লাগে। তদন্তৰ সঠিক ৰিপৰ্ট অসমৰ ৰাইজে বিচৰা ধৰণে পাব লাগে, সেইটো আমি দাবী জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যদি CID-ত সন্তুষ্ট নহয় ৰাইজ, আমি CID-লৈ হস্তান্তৰ কৰি দিম, এই সন্দৰ্ভত এতিয়ালৈকে দিয়া নাই। তো সেইটো আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ইনিচিয়েটিভ ল'ব লাগিছিলে, যিখিনি আগ্ৰহ প্ৰকাশ কৰিব লাগিছিলে গৃহ বিভাগৰ দায়িত্বত থকা হিচাপত, তেখেতৰ ভাষ্য একদম তুলুঙা ভাষ্য তেখেতে আগবঢ়াইছে। তো জোনমণি ৰাভাৰ পৰিয়ালে বিচাৰিলেহে তেখেতে CBI-ক দিম বুলি পেলাই তেখেতে কৈছে। এইটো খুব মানে এজন মুখ্যমন্ত্ৰী হিচাপত তেখেতৰ হাতত গৃহ বিভাগ থকাৰ হিচাপত এইটো একেবাৰে মানে তুলুঙা বক্তব্য তেখেতে আগবঢ়াইছে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি তথা গৃহ বিভাগৰ পৰা আমি এনেকুৱা ধৰণৰ তুলুঙা বক্তব্য আমি দাঙি ধৰিব বুলি পেলাই আমি আশা কৰা নাছিলোঁ। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে এই হত্যাকাণ্ডৰ লগত নিশ্চয় আৰক্ষী জড়িত হৈ আছে, পুলিচ প্ৰশাসনৰ মানুহ জড়িত হৈ আছে, গৃহ বিভাগৰ মানুহ জড়িত হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে তদন্তটো যেনেকুৱা ধৰণৰ ক্ষীপ্ৰতাৰে আগবঢ়াব লাগিছিল, ক্ৰমান্বয়ে লেহেমীয়া কৰি যোৱাৰ এটা ইয়াত